আজি বহুত বেছি সুখী হৈছোঁ কাৰণ আজি আমাৰ দোকানখন অপেনিং কৰিব পাৰিলোঁ আৰু অপেনিং কোনদিনা কৰিছোঁ জানেনে জুবিন দাৰ আমাৰ ভগৱানৰ জন্মদিনাখন আমাৰ দোকানখনো জন্ম দিলোঁ ভাল দিন এটা চামকৈ দোকানখন ল'বলৈ ভাবি আছিলোঁ কিন্তু জুবিন দাৰ জন্মদিনটো সমান জানো কিবা ভাল দিন হ'ব পাৰে ইমান লাখ লাখ জনতাৰ মৰম ইমান লাখ লাখ জনতাৰ আশীৰ্বাদ সেই মানুহজনৰ জন্মদিনটো জানো চাবলগীয়া কিবা আছে গতিকে জুবিন দাৰ এই শুভ দিনটোতে আমাৰ দোকানখনো শুভাৰম্ভণি কৰিব পাই বহুত বেছি সুখী হৈছোঁ সঁচাকৈ আৰু জুবিন দা আমাৰ কাৰণে ভগৱান গতিকে তেখেতৰ নাম লৈ দোকানখনো আজি অপেনিং কৰিলোঁ আৰু জুবিন দাই য'তেই থাকে সদায় ভালেই থাকক আপোনাৰ এই জন্মদিনটোত আপোনাক বহুত বেছি শুভেচ্ছা দিছোঁ আপুনি যদিও এই পৃথিৱীত নাই কিন্তু আমাৰ হৃদয়ত আমাৰ মনত সদায় আপুনি থাকিব আৰু সদায় আপোনাৰ বাবে স্থান আমাৰ সকলোতে থাকিব গতিকে সেয়া আমাৰ আৱেগ সেয়া আমাৰ মৰম সেয়া আপোনালৈ শ্ৰদ্ধা গতিকে আপুনি য'তেই আছে যেনেকৈ তাতেই ভালে কুশলে থাকক আৰু আপুনি য'তেই আছে তাৰ পৰাই আমাক আশীৰ্বাদ কৰিব দোকানখনো যাতে ভালে কুশলে চলি যায় আৰু আপোনালোকক কি বুলি ক'ম যিয়ে আমাৰ ভিডিঅ' চাই প্ৰত্যেকজনলৈ বহুত বেছি ধন্যবাদ আৰু আজি আপোনালোকে ইমানখিনি মৰম দি আগবঢ়াই অনাৰ কাৰণে ইমানখিনি সহায় কৰাৰ কাৰণে আজি এই সৰুকৈ হ'লেও দোকান এখন খুলিবলৈ সাহস বা উৎসাহ পাইছোঁ সেয়া কেৱল আপোনালোকৰ কাৰণে বহু দিনৰ পৰা আমি বঞ্জিতা আৰু মই সপোন এটা দেখি আহিছিলোঁ যে এদিন এনেকৈ কাপোৰ দোকান এখন খুলিম সৰুকৈ হ'লেও আৰু বহুতে কৈ আছিল যে ভিডিঅ' ক্ৰিয়েটৰ বা ইউটিউবাৰবোৰে কিয় নাজানো ইমানকৈ কাপোৰ বেপাৰ লাগিব লৈছে কি কাৰণে আচলতে মই বেলেগৰ কথা ক'বলৈ নেযাওঁ বা নেজানো বেলেগে কি কাৰণে দিছে নিদিছে কিন্তু আমাৰ নামচাই তেনেকৈ কাপোৰৰ দোকান মানে অসমীয়া মেখেলা চাদৰ পোৱা দোকান ভালকৈ নাই যেতিয়া বঞ্জিতাৰ কাৰণে মই কাপোৰ এযোৰ আনিবলৈ বিচাৰোঁ আমি ডুমডুমা তিনিচুকীয়া কাকপথাৰ যাবলগীয়া হয় বহুত কষ্ট হয় ইমান দূৰ খৰচাও বহুত হয় গতিকে তেতিয়া আমি অনুভৱ কৰিছিলোঁ যে আমাৰ নিচিনাকৈ আমাৰ নামচাইত থকা মানুহসকলে বহুত কষ্ট পাই আছে যে আমাৰ ইয়াত কাপোৰ দোকান এখন ভালকৈ নাই গতিকে কাপোৰ এযোৰ ল'বলৈ আমাৰ দোকান এখন নাই গতিকে তেনেকুৱা কথা ভাবি আমি ভাবিছিলোঁ দোকান এখন খুলিম আৰু সেই কথাষাৰ আজি সম্পূৰ্ণ হৈ উঠিল আপোনালোকৰ কাৰণে কেৱল সেইকাৰণে আপোনালোককে সদায় মই ধন্যবাদ জনাওঁ আৰুনো কি ক'ম দোকানখন খুলিলোঁ যেতিয়া আপোনালোকেও আহিব দোকানলৈ তাকেই ক'লোঁ আৰু দোকানখনৰ এতিয়া লোকেশ্যনটো ক'ত আছে ভালকৈ কৈ দিওঁ বলক এইফালৰ পৰা আহিব তিনিচুকীয়া ফালে এনেকৈ আহি পেলাই সিফালে গ'লেগৈ নামচাই টাউন যাব আৰু এইটো আমাৰ ট্ৰেফিকটো নামচাইৰ ট্ৰেফিকটো আৰু ইয়াৰ পৰাই চব ফাটাফাটি হয় সেইখন গৈ আছে আৰু সেই গাড়ীখন গৈ আছে সেইফালে নামচাই যাব টাউনলৈ তাৰপিছত এইফালে যাব তোমাৰ চিধাকৈ চৌখাম সেই বগা বলেৰোখন যি গৈ আছে সেইফালে চৌখাম যাব আৰু এই যে বাইককেইখন যে সোমাই দিছে আমাৰ এইফালে সোমাব লাগিব এই এটা তিনিকণীয়াকৈ বিল্ডিং আছে আপোনালোকে দেখিছে ট্ৰেক্টৰ ইয়াতে এটা ডিলাৰ আছে ট্ৰেক্টৰ ডিলাৰ আৰু আমাৰ এই পিয়ং যিটো ডায়ুন ৰোড যায় ডায়ুনৰ ৰোডত সোমাব লাগিব এনেকৈ আৰু এইফালে সোমাই অলপ যোৱাৰ পাছতে মই আপোনালোকক দেখুৱাই আছোঁ একেবাৰে ওচৰতে চাওক সেইটোৱে হৈছে ট্ৰেফিক পইণ্টটো এইফালে ট্ৰেক্টৰ ডিলাৰটো এইফালে সোমাই অহাৰ লগে লগে এইফালে হৈ গ'ল এইটো ডাঙৰ বিল্ডিং ইয়াতে এইটো কি এইটো